welcome to my channel Krishna Vlog. আজি মই এনে খেলা বস্তুখিনি দেখাওঁ বুলি ভাবিছোঁ যদি খেলা বস্তুখিনি ভাল লাগিব লাইক এনেই দেখাম আৰু চেষ্টা কৰিম পিছত ভিডিঅ'বোৰ দেখাবলৈ আজি মই মানে অকণমানকৈ দেখাম আৰু মোৰ কিমান কিমান খেলা বস্তু আছে এইটো বেডৰুম দেই ফাৰ্ষ্ট মই এইফালে যাম আৰু এটা দেখিছে বাস্কেট ইয়াৰ ভিতৰত এটা খেলা বস্তু আছে ফাৰ্ষ্ট মই খালি উলিয়াই লওঁ অ'কে গাইছ আপোনালোকে আমি পাব দেই এইটো মানে সদায় ঢাকনিখন লাগি থাকে মই ঢাকনিখন খুলি লওঁ ঢাকনি মানে বাস্কেটৰ ঢাকনি আপোনালোকে নাভাবিব মোৰ ওচৰত ধেৰ খেলা বস্তু আছে লিংখা লিংখি ধৰাই থৈছোঁ মই সেইকাৰণে ধেৰ খেলা বস্তু এতিয়া ঘূৰিব নোৱাৰোঁ আপোনালোকে বা কেনেকৈ দেখা পাব এতিয়া মই নিজেই নাজানো আপোনালোকে নিশ্চয় নাই দেখা হ'ব হয় নাই বাৰু কাৰণ কি মইতো নোৱাৰিছোঁ আপোনালোকক দেখাব I'm sorry very guys মই এনেকৈ দেখাব নোৱাৰোঁ বাস্কেটৰ খেলা বস্তু তো everyone let's go মই ইয়াত কৰিম মই এতিয়া পঢ়ি আছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতে থাকোঁ এইটো হৈছে প্ৰতীক আমাৰ প্ৰতীক এইটো প্ৰতীক হয় ইয়াতো খেলা বস্তু আছে এয়া চাওক এইটো চকেছ হয় দেই চাওক তলত নেক্সটতো আছে আৰু তলতো বাচন বৰ্তন আছে এইটো চকেছৰ নেক্সট হয় এটা মোবাইল জেচিপি এখন আছে মই সেইখন নেখেলোঁ সেইটো কাৰণে বেটাৰী নাই মই ভাল পাওঁ খালি এইটো এটা বাচন বৰ্তন আছে সেইটো দূৰবীন ৰঙাকৈ যে দেখিছে এইফালে গাড়ী চলি আছে টাউনত দেখিছে নাই নাই আৰু অকণমানকৈ মই হোমটোটো দিছোঁ আৰু মই অকণমানকৈ হোমটোটো দিছোঁ আৰু এইখন হৈছে হোমটো একদম মই বাহিৰৰ পৰা ষ্টাৰ্ট কৰোঁ হয়নে বাৰু এইটো হৈছে বাহিৰ টাবে টাব ফুলে ফুল আৰু চিধা সোমাই দিলে শ্বকেছটো পাব আৰু শ্বকেছটোৰ ওচৰতে পাব মানে প্ৰতীকটোৰ ওচৰত প্ৰতীক পাব প্ৰতীক প্ৰথম বস্তু পাব এখন টেবুল তাত এখন বুক আছে চেনিটাইজাৰ আছে আৰু এটা মোৰ ভাগৰ প্লেইং হাউচ আছে আৰু নেক্সট হয় শোৱা ৰুম আজি মই এতিয়া শোৱা ৰুম নেদেখাওঁ এইটো শ্বকেছটোতো দেখালোৱেই আৰু শ্বকেছৰ এইখিনিতে থাকে এখন চকী আৰু মাজত এখন টেবুল আছে মই খেলা বস্তু থৈ দিছোঁ বাৰ্বি থৈ দিছোঁ আৰু সেইবোৰ কি বুলি কৈ সজাই থৈ দিছোঁ নেক্সট ষ্টাফ ইয়াতে আৰু এখন চকী দেখি পাব আৰু তাৰ চকী ইফালেই চোফা দেখা পাব চোফা দেখা পাব নেক্সট হয় এনেকৈ আৰু এখন চোফা দেখা পাব ফিৰ এখন ডাবল চোফা দেখা পাব আৰু সেইখনৰ মাজতে এটা চকী পাব অ'কে
মই ফেন অফ কৰি লওঁ মানে জলদিকে যাওঁ মই ফেন চলাই যাওঁ কাৰণ কি বহুত গৰম লাগে আৰু মই পঢ়ি আছিলোঁ টিভান টিভি তাৰ মাজতে আছে সেইবোৰ ষ্টেণ্ড হয় আৰু এইখনতে আমি গোটেই ফেমিলি হওঁ আমাৰ ফেমিলি মেম্বাৰৰ বেড হয় এইটো হয় গড্ৰেছ আলনা আছে এইখিনিতে খিৰিকী পাব দৰ্জা হয় মাৰিবলৈ আৰু এইফালে চাওক এইবোৰ আঁকি পিনি লগাই থৈছোঁ ৱালত আপোনালোকে বাৰু ৱালত লগাই নাই সেই ট্ৰি এজোপা আছে মই বহুত লগাওঁ এইফালে চাওক এটা কেট পোষ্ট আৰু পুতলা আছে জাপি আছে পুতলা আছে এয়া চাওক সেয়া দেখিছে নিশ্চয় এইটো পঢ়া টেবুল হয় মোৰ আৰু এইটো কম্পিউটাৰ টেবুল হয় মই কম্পিউটাৰ চলাব পাৰোঁ আৰু এইফালে এখন বেড আছে আলনা আছে চকী এখন আছে ফুল এটা আছে আৰু সেইটো ডাঙৰ টিভি বেয়া হ'ল বহুত দিনৰে এইফালে দৰ্জা এখন আছে আৰু গৈ থাকি আৰু এটা ৰুম পাব এইটো পাই পিনি এখন চাইকেল পাব এখন টেবুল পাব এখন টেবুল ফেন পাব দামবোৰ পাব বেট এখন পাব এইটো হৈছে বান্ধা কৰা ৰুম ইয়াতে মূলাডাল থাকে ঢোলটোও থৈ দি চাব পাৰে এইটো ইনকুবেটাৰ হয় ইয়াতে মই যে সেইটো ভিডিঅ'ত যে হাঁহবোৰ দেখাইছিলোঁ এই ইনকুবেটাৰ দিয়ে পোৱালি ওলাইছিলে এয়া চাওক এইটো পাপাই ঘৰতে বনাই লৈছিলে নিজে একদম ফিটিং কৰি দেখা পাব কেৰম বৰ্ড লুডু তাছপাত মাৰ্বল আৰু বেডমিণ্টন ছেট আৰু কিটচেনত এইফালে ডাইনিং ৰুম আহি গ'লোঁ মই ডাইনিং ৰুমত পাব প্ৰথম চকী এখন তাৰপিছত সৰু টেবুল এখন জাৰ এটা আছে মোৰ আৰু এখন ডাইনিং ইয়াতে মই মানি প্লেণ্ট এটাত তিয়াই থৈছিলে বুল দি পিনি আৰু এইখন চকী আৰু এইটো পাপাই নিজে বনাইছিলে গান বজোৱা ডেক সেইটো পানী গৰম কৰা সেইটো পানী গৰম হৈ থকা ফ্লাক্স মোৰ ভাগৰ আৰু আহি এখন টুল পাব আৰু এখন চিচা পাব আৰু বাকী টপ চাওক আমাৰ কিটচেন হয় এইটো আলু চালু এইটো মিক্সাৰ হয় আৰু এইটো হৈছে ফ্ৰিজ হয় এইটো এখন টেবুল হয় এইফালে চাৰিওফালে দেখিব বাচন বৰ্তন টেমা এইটো গেছ হয় এইটো ফিল্টাৰ হয় দেখিলে চাগে নিশ্চয় আৰু এইফালে মই হয় আপোনালোকে নিশ্চয় দেখি আছে আমাৰ ঘৰটো আৰু যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব বেল আইকনটো ক্লিক কৰিব বাই গাইজ